টুকু বেটা। পাপা তুমি আহিলা? মই আহিলো। পিছে তোমাৰনো কি হ'ল? এনেকৈ ইয়াত মন মাৰি বহি আছা যে? মায়ে তোমাক কিবা ক'লে নেকি? নাই কোৱা পাপা, এনেহে ইয়াতে বহি আছো। পাপা, মোৰ যে চকলেট এটা খাবলৈ ইমান মন গৈছে, তুমি মোক চকলেট এটা আনি দিব পাৰিবা নেকি? কিয় নোৱাৰিম, নিশ্চয় পাৰিম। তুমি অকমান সময় ৰ'বা, মই তোমাৰ বাবে চকলেট লৈ আহোঁগৈ। ঠিক আছে পাপা, যোৱা তুমি সোনকালে মোৰ বাবে চকলেট এটা কিনি আনাগৈ। ৰ'বা, মই এতিয়াই গৈ তোমাৰ বাবে চকলেট কিনি আনিমগৈ। ময়ো ৰুমলৈকে যাওঁ। পাপাই চকলেট আনিলে এনেও মোক ৰুমতে দিবলৈ যাব। পাপা, মইতো মোৰ বাবে এটা চকলেটহে কিনি আনিব কৈছিলো, তুমি দেখোন বহুত চকলেট মোৰ বাবে কিনি আনিলা। মোৰ লাৰুৱা গোপালটো, তোমালৈ কিমান মৰম তুমি কিনো বুজিবা। তুমি মোক এটা চকলেট আনিব ক'লেও মই তোমালৈ এটা চকলেট আনিবলৈ মন নগ'ল। সেইবাবে ইমানখিনি চকলেট তোমাৰ বাবে কিনি লৈ আহিলো। এতিয়া যেতিয়াই মন যায় ইয়াৰ পৰা তুমি এটা এটা লৈ খাই থাকিব পাৰিবা। সঁচাকৈ পাপা, তুমি মোক বহুত মৰম কৰা, সেইবাবে ময়ো তোমাক বহুত ভাল পাওঁ। পাপাই যদি মোকো অকণমান মৰম কৰিলে হয়, মই বহুত সুখী হ'লোহেঁতেন। পাপাই বাৰু মোক কিয় অলপো দেখিব নোৱাৰে? ভাইটিলৈ আজি ইমানখিনি চকলেট আনিছে, যাওঁচোন ময়ো এটা খোজোংগৈ। কিজানি দেউতাই তাৰে এটা চকলেট মোকো দিয়ে। পাপা, চকলেট এটা মোকো দিয়াচোন, ময়ো চকলেট খাই ইমান ভাল পাওঁ। কলিমতিক চকলেট লাগে? তই ইমান সাহস ক'ত পালি? মোৰ সন্মুখলৈ আহি মোক চকলেট বিচাৰিছে। তোক কিমান বাৰ মই ক'ব লাগে, তোৰ এই ক'লা চেহেৰাটো মোৰ চকুৰ আগলৈ নানিবি। তই যে মোৰ কথা অলপো কাটি কুটাই নকৰ কিয়? ময়োতো তাকেই ভাবি আচৰিত হওঁ, তোৰ দৰে কলিমলি এজনী মোৰ সন্তান কেনেকৈ হ'ব পাৰে? লাজ লাগে তোক মোৰ সন্তান বুলি ক'বলৈ মানুহৰ আগত। সকলো মানুহে তোক মোৰ সন্তান বুলি গম পোৱাৰ পাছত মোক ফিচিং কৰে। যা, আঁতৰি যা মোৰ সন্মুখৰ পৰা। আৰু কোনোদিন মোৰ সন্মুখত তোৰ এই ক'লা চেহেৰাটো দেখুৱাবলৈ সাহস নকৰিবি, ভালকৈ কৈছো মই। বায়ে মনতে বহুত দুখ পালে, দেখিছানে বায়ে কেনেকৈ কান্দিছে? তোমাৰ বালে অলপমানো বেয়া কিয় নালাগে পাপা? হ'ব টুকু, এইবিলাক কথাত তুমি সোমাব নালাগে। তুমি এতিয়া বহুত সৰু হৈ আছা, তাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো মই ভালদৰেই জানো। যোৱা, এয়া চকলেট লৈ যোৱা, যেতিয়াই মন যায় ইয়াৰ পৰা লৈ এটা এটা তুমি খাই থাকিব পাৰিবা। হ'ব পাপা। মই তোমাক কথা এটা সুধিম বুলি ভাবিছো। কি কথা সুধিম বুলি ভাবিছানো? সোধাচোন। তুমি মোক সঁচাকৈ কোৱাচোন, মই বাৰু তোমালোকৰ সন্তান হয়নে? মনি, আজি তুমি মোক এইটো প্ৰশ্ন কিয় সুধিলা? কোনোবাই তোমাক কিবা কৈছে নেকি? দেউতাই মোক কৰা ব্যৱহাৰবোৰ দেখি মই আজি এইটো প্ৰশ্ন সুধিবলগীয়া হৈছে। দেউতাই তোকো কিমান মৰম কৰে, কিন্তু মোক সম্পূৰ্ণ ওলোটা। দেউতাই আজিলৈকে মোক ভালকৈ মাত এষাৰ দিয়া মোৰ মনত নপৰে। মা, দেউতাই তোকো আৰু মোৰ মাজত এনেকুৱা ভেদাভেদ কিয় কৰে? মই তোমালোকৰ আচল সন্তান নহয় নেকি বাৰু মা? জোনমণি, এইবিলাক কথা তুমি মনলৈ নানিবা। মইতো তোমাক ইমান মৰম কৰোঁ, দেউতাই যেনিবা কিবা এটা টানকৈ ক'লেই সেই বুলি তুমি এনেকুৱা কথা মনলৈ আনিব লাগে নেকি? বাদ দিয়া, দেউতাই তোমাক মৰম নকৰিলে নাই, কিন্তু মইতো তোমাক মৰম কৰোঁ নহয়। মোৰ মৰমবোৰকে চাই তুমি এনেকুৱা কথা মনলৈ নানিবা আকৌ। হ'ব মা, মই বাৰু আজিৰ পৰা এনেকুৱা কথা মনলৈ নানো। এই মানুহটো কেতিয়াও সলনি নহয়। ইমান কওঁ ছোৱালীজনীক ইমান বেয়াকৈ নক'ব বুলি, নাই নুশুনে। সুবিধা পালে ছোৱালীজনীক গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে। কি যে হ'ব আৰু। ঘৰখন ইমান উৰুঙা উৰুঙা লাগি আছে, মানুহবোৰ আছেনে নাই জানো। বোৱাৰী, বোৱাৰী, ঘৰত আছানে? মা আহিলে দেখোন। পিছে মা একো খবৰ খাতি নিদিয়াকৈ ওলালেহি যে আজি? নিজৰ ল'ৰাটোৰ ঘৰলৈ আহিবলৈনো
কি খবৰ খাতি দিব লাগে। নাতিটোলৈ ইমান মনত পৰিছে, সেইবাবে ভাবিলোঁ চায়ে আহোঁগৈ নাতিটোক। সেই বুলি দুদিনমান থকাকৈ গুচি আহিলোঁ। হয় নেকি? ভালেই কৰিলে মা। অঁ, পিছে টুকুপোনাটো ঘৰত নাই নেকি? মাতি দিয়াচোন ল'ৰাটোক, ইমান চাবলৈ মন গৈ আছে মোৰ। মা আছে, সি ভিতৰতে আছে। আপুনি বহি লওকচোন, মই বাৰু টুকুক মাতি আনোগৈ। আইতা, আইজো মোৰ কলিজা টুকুৰাটো, তোমাক চাবলৈ ইমান মন গৈ আছিল, সেইবাবে গুচিয়ে আহিলোঁ। আহাচোন আহা, অকণমান কোচতে বহাহি মোৰ। মা, আপুনি এহেঁতৰ লগতে অকণমান সময় বহক, মই আপোনাৰ বাবে চাহ একাপ কৰি আনোগৈ। তুমি ইমান দিনৰ মূৰত আহিছা, তুমি অহাৰ বাবে মনটো যে বৰ ভাল লাগিছে মোৰ। এতিয়া কি কৰিব লাগে? কলি ফেচি, তইনো মোৰ সন্মুখলৈ কিয় আহিছ? মই তোৰ মন ভাল লগাবলৈ ইয়ালৈ অহা নাই নহয়। মোৰ কলিজাটোলৈ মনত পৰাৰ বাবেহে আহিছোঁ। তোক নেদেখা হ'লেও মই ভালহে পালোহেঁতেন। আইতা, তোমাক মই ইমান মৰমত মাতিলোহি, তুমি মোক ইমান কেটেৰাকৈ উত্তৰটো দিছা। তোমালোকেনো মোক কিয় দেখিব নোৱাৰা? ঘৰখনত মোক অকল মায়েহে দেখিব পাৰে। যাওঁ দিয়া, নাথাকো বাৰু মই তোমাৰ ওচৰত। ঐ, এইখিনিত ভেনা মাখিৰ দৰে ভেন ভেনাই থাকিব নালাগে। যা, মোৰ সন্মুখৰ পৰা আঁতৰি যা। অ' টুকুপোনাটো, মোৰ কলিজাটো, তোমাৰ বাবে তুমি ভাল পোৱা মিঠৈ লাৰু বনাই আনিছোঁ মই। ৰ'বা, তুমি খাবলৈ মই উলিয়াই দিম। তুমি টুকুক ইমান ধুনীয়া ধুনীয়া সাধু কৈ আছা, মোকো শুনিবলৈ দিবা নেকি? আইজো কলি ফেচি আকৌ মোৰ সাধু শুনিব আহে। ঐ, সাধু শুনিবলৈ যদি ইচ্ছা আছে, ঐ পকাত বহি শুন। এইদৰে মোৰ লগত একেলগে বিচনাত বহিব নোৱাৰ তই। হ'ব আইতা, মই তোমাৰ সাধু পকাত বহিয়ে শুনিম। মা, তুমি ইয়াতে আছা? মই আকৌ তোমাক বাহিৰতহে বিচাৰি ফুৰিছিলোঁ। মোকনো ইমানকৈ কিয় বিচাৰি ফুৰিছ? কিবা দৰকাৰী কথা আছিল নেকি? হা, তুমি আমাৰ ঘৰলৈ অহাৰে পৰা এইদৰে ঘৰতেহে সোমাই আছা। সেইবাবে ভাবিছোঁ তুমি মই টুকু মিলি আজি চিনেমা চাবলৈ যাওঁ, ব'লা। এই ভালেই হ'ব তেতিয়াহ'লে। তয়ে ময়ে টুকুৱে মিলি চিনেমাও চাম, অলপ ফুৰিবও পাৰিম। যা, তই টিকেট চিকেট কি বুকিং কৰিব লাগে কৰি লগে। মানে টুকু আজি আইতা আৰু পাপাৰ লগত মিলি চিনেমা চাবলৈ যাব। মইহে এইদৰে সদায় ঘৰতে সোমাই থাকিব লাগে। পাপাই মোক ক'তোৱে নিনিয়ে। যাওঁচোন মাক কমগৈ, মায়ে কিজানি পাপাক মোক লৈ যাবলৈ মনাব পাৰে। মই তেতিয়াহ'লে টিকেট বুকিং কৰোঁগৈ, তুমি আৰু টুকু ৰেডি হোৱা। অঁ, ঠিক আছে, যা। কথা এটা শুনাচোন। কি হ'ল জোনমণি? কি কথা কোৱাচোন। পাপা, আইতা আৰু টুকু মিলি বোলে আজি চিনেমাও চাবলৈ যাব, লগতে ক'ৰবাত ফুৰিবও। মোক নিয়াৰ কথা তাহাঁতে মনতে ভবা নাই, কিন্তু মোৰো জানো ফুৰিব যাবলৈ, চিনেমা চাবলৈ মন নাযায়? মোৰো বহুত মন যায় মা। তুমি পাপাক কোৱাচোন, আজি পাপাহঁতৰ লগত মোকো লৈ যাবলৈ। অঁ, তাৰ মানে মই ক'ব নোৱাৰাকৈ মাক পিতেক মিলি চিনেমা চাবলৈ যোৱাৰ প্লেন বনাই আছে। জোনমণি, তুমি মনতে দুখ কৰি নাথাকিবা। আজি চিনেমা চাবলৈ তুমিও যাবা। ময়ো চাওঁচোন তোমাক নিনিয়াকৈ কেনেকৈ চিনেমা চাবলৈ যাব পাৰে। বাৰু জোনমণি, ব'লা, তোমাক চিনেমা চাবলৈ যাবৰ বাবে মই ৰেডি কৰি দিওঁগৈ। হেৰি, আপোনাৰ অন্তৰ বোলা বস্তুটো আছেনে নাই? এইবোৰ কি প্ৰশ্ন কৰিছা তুমি? নকৰি পাৰি নেকি? আপোনালোকে যে চিনেমা চাবলৈ প্লেন বনাই আছে, মই আৰু জোনমণিয়ে গমেই নাপাওঁ। মোক বাৰু লগ ধৰিব নালাগে, কিন্তু জোনমণিক ঘৰত থৈ আপোনালোক তিনিওটা যাবলৈ কেনেকৈ সাজু হ'ব পাৰে? অঁ, কথা সেইটোহে। সেই কলি ফেচিজনীক মই লগত লৈ চিনেমা চাবলৈ যাব নোৱাৰোঁ। দৰকাৰ হ'লে চিনেমা চাবলৈ যোৱাৰ প্লেনেই কেঞ্চেল কৰি দিম। নিজৰ ছোৱালীজনীক কলি বুলি ক'বলৈ অলপো বেয়া লগা নাইনে আপোনাৰ? আজি আপোনালোকে জোনমণিক লগত লৈ যাবই লাগিব, নহ'লে আপুনি মোৰ মুখ আৰু কেতিয়াও দেখিবলৈ নাপাব। তুমি বৰ জামালাত পেলাই দিলা। যোৱা, কলিজনীক অকণমান ক্ৰীম চিম সানি মুডটো সলনি কৰি দিয়াগৈ। তোমাৰ বাবে আজি সেইজনীক লগত লৈ যাব লাগিব আৰু। ঠিক আছে, মই তাইক ৰেডি কৰি দিওঁগৈ। যিটোহে বেয়া পাওঁ সেইটোহে কৰিবলগীয়া হ'ল। আইতা, অ' আইতা, পাপা
এবাৰ মাতাচোন। অ বা, জোনমণি বা, কি হ'ল তহঁতৰ? কোনোৱে নামাতাও কিয়? ঐ টুকু, তই ঠিকে আছনে? তই ক'ৰবাত দুখ পালি নেকি? নাই বা, মই ক'তো দুখ পোৱা নাই। কিন্তু পাপা আৰু আইতাহে চাচোন গোটেই তেজে ৰাঙলী হৈ আছে। মই এইবোৰ তেজ চাব নোৱাৰো। মই ঘৰলৈ যাওঁ। তই পাপা আৰু আইতাক কি কৰ কৰ। তই এইবোৰ কি কৈছ টুকু? আইতা আৰু পাপাৰ অৱস্থা বহুত বেয়া। পাপা আৰু আইতাক যিমান পাৰে সোনকালে চিভিললৈ নিব লাগিব। কিন্তু মই অকলে কেনেকৈ নিম? বল, দুইটাই ধৰি ধৰি ককা আইতা আৰু পাপাক মেডিকেললৈ লৈ যাওঁ। মই এইবিলাক একো কৰিব নোৱাৰো। মই কৈছোৱে তেজ দেখিব নোৱাৰো মই। তেজ দেখিলে মোৰ মাথা ঘূৰাই। তই যি কৰ কৰ, মই ঘৰলৈ যাওঁ। পাপা আৰু আইতাৰ তেজবোৰ গোটেই ৰাঙলী হৈ আছে। মই এতিয়া অকলে বাৰু কেনেকৈ দুইজনকে চিভিললৈ লৈ যাম? হ'লেও মই কিবা এটা সুবিধা কৰিব লাগিব। আইতা, এয়া পানী লোৱা। ঐ কুলক্ষণী, তই আমাৰ লগত যোৱাৰ বাবেহে আমাৰ এনেকুৱা হ'বলৈ পালে। এতিয়া তোক মোলৈ পানী আনিবলৈ কোনে কৈছিলে? তোৰ ক'লা হাতডালেৰে অনা পানী মই নাখাওঁ। লৈ যা মোৰ এইখিনিৰ পৰা। ৰ'ব মা, আপুনি জোনমণিক এনেকৈ কিয় কৈছে? আমাৰ মহাৰাণীজনীক মই একো ভুল কোৱা নাই। আপুনি একো শুদ্ধ কথা কোৱা নাই। আপোনালোকৰ লগত জোনমণি নোযোৱা হ'লে হয়তো আজি আপোনালোকে এইদৰে কথা পাতিবলৈ নোৱাৰিলে হয়। মানে তুমি কি ক'ব খুজিছা? আপোনালোকৰ এক্সিডেণ্ট হৈ ৰাঙলী হৈ পৰিহে আছিল আৰু আপোনালোকৰ তেজবোৰ দেখি টুকু ঘৰলৈ গুচি আহিলে। কিন্তু জোনমণিয়ে আপোনালোকক সেইটো অৱস্থাত এৰি থৈ আহিব নোৱাৰিলে। জোনমণিয়ে নিজেও আঘাত পাইছিলে। তথাপিও এই অকণমানি ছোৱালীজনীয়ে আপোনালোক দুইজনকে কেনেকৈ হস্পিটেল পোৱালৈকে একমাত্ৰ ভগৱানেহে জানে। আৰু জোনমণিয়ে যদি আপোনালোকক সময়মতে হস্পিটেল নোপোৱালৈকেহেঁতেন আপোনালোকক বচোৱাত বহুত অসুবিধা হ'লহেঁতেন। কি বোৱাৰী, তুমি এইবোৰ কি কৈছা? অঁ মা, যিটো সঁচা মই সেইটোহে কৈছোঁ। জোনমণিক আপোনালোকে ক'লাৰ বাবে দেখিবই নোৱাৰে। যেতিয়াই তেতিয়াই তাইক অকল দুখেই দি থাকে। কিন্তু আজি জোনমণিৰ বাবেহে আপোনালোকে নতুনকৈ জীৱনদান পালে। তাইৰ মনটো ইমানেই ভাল, আপোনালোকে ইমান বেয়াকৈ কোৱা স্বত্বেও তাই আপোনালোকক এৰি থৈ আহিব নোৱাৰিলে। আৰু টুকুটো আপোনালোকৰ আলাসৰ লাৰু আছিলে। কিন্তু সি আপোনালোকক সেইটো অৱস্থাৰে এৰি ঘৰলৈ গুচি আহিলে। এতিয়া ভাবি চাওক আপোনালোক কিমান স্বাৰ্থপৰ। আমি সঁচাকৈয়ে স্বাৰ্থপৰ। মইতো জোনমণিক আজিলৈকে মৰমৰ মাত এষাৰো দি পোৱা নাই। অথচ তাই আজি আমাৰ বাবে ইমানখিনি ত্যাগ কৰিলে। মই বৰ লাজ পাইছোঁ। সঁচাকৈ মই অকল মোৰ নাতি বুলি টুকুকহে ভাবিছিলোঁ। জোনমণিক কোনোদিন নাতিনী বুলি ভবাই নাছিলোঁ। আইজনী তই মোক ক্ষমা কৰি দিবি। মই বহুত ভুল কৰিলোঁ। কিন্তু এতিয়াৰ পৰা এনেকুৱা ভুল নকৰোঁ আৰু। হ'ব আইতা, তোমালোকে গালি পৰাব মই এতিয়া ধৰি থকা নাই। মোৰ এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তোমাৰ আৰু পাপাৰ গাটো সোনকালে সুস্থ কৰি তোলক। জোনমণি, তই সঁচাকৈ সৰু যদিও মোক এটা বৰ ডাঙৰ শিক্ষা দিলি।